নমস্কাৰ আসাম জব ফোকাস চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত আনিছোঁ। হয়, আজি আমি ভিডিঅ'টো আনিছোঁ অসমৰ বাহিৰত যিসকলে ৰেগুলাৰ মোডত বা ODL মোডত DLED কৰিছে তেখেতসকলৰ বিষয়ে আমি আনিছোঁ এই ভিডিঅ'টো। আচলতে আগন্তুক যিটো নিযুক্তি প্ৰক্ৰিয়া আমাৰ DEৰ আণ্ডাৰত যিটো নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে আৰু সেই নিযুক্তি প্ৰক্ৰিয়াত বাহিৰৰ পৰা DLED আমাৰ এই নিযুক্তি প্ৰক্ৰিয়াত নিৰ্বাচিত হ'বনে নাই সেই সম্পৰ্কে। আচ্ছা, আমি সকলোৱে জানো যিহেতু বাহিৰৰ পৰা যদিও বা ৰেগুলাৰ মোডত DLED কৰিব পাৰে আমাৰ একো ক'ব লগা নাই, কিন্তু এটা কথা আচৰিত হয়তো আপোনালোকে সকলোৱে গম পায় ৰেগুলাৰ মোডত DLED কৰিবলৈ হ'লে প্ৰথমতে এটা কি দিব লাগিব এন্ট্ৰেন্স এক্সাম এটা দিব লাগে। এইটো আমি সকলোৱে জানো, যিহেতু আমি অসমত ৰেগুলাৰ DLED কৰিছোঁ আমি এন্ট্ৰেন্স এক্সাম এটা দিব লাগিছিল। তো সেইটো এন্ট্ৰেন্স এক্সামত যদিহে সিলেকশ্যন আহিছে তেতিয়াহে আমি এডমিশ্যন ল'ব পাৰিছোঁ। তাৰপিছত আমি কি কৰিছোঁ প্ৰত্যেকটো সেমিষ্টাৰত আমি সপ্তাহত 6 দিন আমি উপস্থিত হৈ ৰেগুলাৰ মোডত ক্লাছসমূহ কৰি আমি DLED সাৰ্টিফিকেটটো পাবলৈ সক্ষম হৈছিলোঁ। আৰু প্ৰতিটো 6 মাহৰ মূৰে মূৰে যিহেতু সেমিষ্টাৰ সিস্টেম আছিল এক্সামবিলাক আৰু প্ৰতিটো 6 মাহৰ মূৰে মূৰে আমাৰ কি হৈছিল প্ৰেক্টিছ যিটো টিচিং আছিল আমাৰ স্কুলত কোনোবা এটা স্কুলক সিলেকশ্যন কৰি দিছিল তেনেকুৱা স্কুলবিলাকত যাই আমাৰ প্ৰেক্টিছ টিচিং কৰিব লগা হৈছিল। এতিয়া কথাটো হ'ল আমাৰ অসমৰ পৰা অসমীয়া মাধ্যমত পঢ়ি যদি তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশত আদি যায় ৰেগুলাৰ মোডত DLED কৰিব পাৰিছে তেখেতসকলে সঁচাকৈ এন্ট্ৰেন্স এক্সামটো দিছিল নে? এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। আৰু যদি দিছে এক্সামটো আমাৰ একো ক'ব লগা নাই, ভাল। আৰু এক্সামটো সেমিষ্টাৰ ৱাইজ যিহেতু হয় আৰু প্ৰত্যেকটো সেমিষ্টাৰত তেওঁলোকে প্ৰেক্টিছ টিচিং যিটো কৰিব লাগে তেখেতসকলে সেইটো প্ৰেক্টিছ টিচিং কৰিছেনে? আৰু যদিও কৰিছে তেখেতসকলে কোনটো লেংগুৱেজত কৰিছে, ইংলিছত কৰিছে না ৰিজনেল লেংগুৱেজত কৰিছে? যিহেতু তামিলনাডুৰ ভাষাটো হ'ল মাধ্যমটো হ'ল তামিল ভাষা, তামিল ভাষাতো প্ৰেক্টিছ টিচিং দিব নোৱাৰে। আমাৰ যেনেকুৱা আমাৰ অসমত অসমীয়া মাধ্যমত আমি শিক্ষা প্ৰেক্টিছ টিচিংটো দিছোঁ। তো ইয়াতে লেংগুৱেজৰ যিটো ডিফাৰেঞ্চ ইয়াতে এটা পোৱা গৈ আছে। তো যদি সঠিককৈ এনেকুৱাকৈ কৰিছে আমাৰ একো ক'ব লগা নাই। তামিল ভাষাত যিহেতু দিব পাৰিছে বা ইংলিছ মিডিয়ামত দিছে যদি একো ক'ব লগা নাই। এইটো সঁচাকৈ দিছেনে এইটো হ'ল লক্ষণীয় বিষয়। আৰু এইটো বিষয়ত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত বাহিৰৰ DLED যিবিলাক আছে তন্নকৈ যাতে পৰীক্ষা কৰি নিযুক্তি প্ৰক্ৰিয়াত বাছনি কৰে। আৰু ইতিমধ্যে যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই অৱগত কৰিছে বাহিৰৰ বহুতো চাৰ্টিফিকেটেদি আবেদন কৰিছে আৰু যিটো নেকি বাছনি প্ৰক্ৰিয়াত অলপ লেহেমীয়া হৈছে। তো আমি ভাল পাইছোঁ, আমি শিক্ষামন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আমাৰ এতিয়া কথাটো হ'ল যিহেতু যিবিলাকে ভুৱাকৈ চাৰ্টিফিকেট কিনিছে বা লৈ আহিছে বক্ৰপথেদি সেইবিলাক মানুহক নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাহিৰত ৰাখিব লাগে। আৰু আমাৰ অসমৰ পৰা যিবিলাকে স্বচ্ছতাৰে DLED উত্তীৰ্ণ হৈছে ৰেগুলাৰ মোডত হওক ODL মোডত হওক তেখেতসকলক যাতে নিযুক্তি প্ৰক্ৰিয়াত আহিব পাৰে সেইটো ব্যৱস্থা কৰিব লাগে। কাৰণ ৰেগুলাৰ মোডত বাহিৰত যদি DLED কৰিবলৈ যায় কমচে কম এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব। তেখেতসকলে সেই এন্ট্ৰেন্স এক্সামত বহিছিল নে বহা নাই সেইটো যদি গভৰ্ণমেণ্টে পৰীক্ষা নিৰীক্ষা কৰে নিশ্চয় গম পাব যে তেওঁ DLED চাৰ্টিফিকেটটো কিনি আনিছে নে তেওঁ চাৰ্টিফিকেটটো সঁচাকৈ আনিছে। তেখেতসকলক যিবিলাক স্কুলত প্ৰেক্টিছ টিচিং কৰিবলৈ দিয়া হৈছিল সেইবিলাক স্কুলত ছাৰ বাইদেউসকলক যদি সোধা যায় তেওঁলোকে প্ৰেক্টিছ টিচিং কৰিছিল নে কৰা নাই তেতিয়াহ'লেও আমাৰ চাৰ্টিফিকেটটো শুদ্ধ নে অশুদ্ধ নিশ্চয় ওলাই পৰিব। যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়ত গুৰুত্ব সহকাৰে লৈছে আমি আশাবাদী যাতে ভুৱা
ভুৱাকৈ যিবিলাকে চাৰ্টিফিকেট কিনি আনিছে তেওঁলোকে যাতে এইবাৰ হাৰি যাব নোৱাৰে, যাতে নিযুক্তি প্ৰক্ৰিয়াত যাতে দেওনাটো পাৰ হৈ যাব নোৱাৰে, সেইটোৰ ওপৰত যেহেতু শিক্ষা বিভাগে অতিকে নজৰ দিছে আমি বহুত ভাল পাইছোঁ। আমি ইমান কষ্টকৈ অসমত ৰেগুলাৰ মোডত DL কৰিছোঁ, কিছুমানে SCRT ODL মোডত DL কৰিছে, সকলোৱে বহুত কষ্ট কৰি আমাৰ অসমত কৰিছে আৰু বহুত কষ্টৰ মাধ্যমেৰে কৰিছে। আৰু কিছুমানে এনেকুৱা বক্ৰ পথেৰেদি চাকৰি এটা লৈ যাব, আমি কেতিয়াও এইটো সহ্য কৰিব নোৱাৰোঁ। যিজনে প্ৰাপ্য তেওঁৱে পাওক, আমাৰ ক'ব লগা নাই, কিন্তু যিবিলাকে বক্ৰ পথেদি চাৰ্টিফিকেটবিলাক আনিছে তেওঁলোকে যাতে এই চাকৰিত অংশগ্ৰহণ বা নিযুক্তি প্ৰক্ৰিয়াত আহিব নোৱাৰে, সেইটোৰ ওপৰত চকু ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু শিক্ষামন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ, যিহেতু এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে। আজি এই মন্তব্যটো এইখিনিয়ে আছিল। আপোনালোকে যিহেতু যদি এই ভিডিঅ'টো ভাল পায় সকলোৱে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় কমেণ্ট কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।